আপোনালোকৰ যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আজি মই কৈছোঁ মই তিৰিটোক লৈ, সেইকাৰণে আজি তিৰিটোক মই কি খোৱা বস্তুৱে বনাই আকৌ। ইয়াতে কিবা অলপ পাইছোঁ, চাই লওঁ কি বস্তু। কি বস্তু বা হয়তো খাব পাৰিলে ভাল আছিল। তই আজি একে কেনে লাগছি তই কচোন, তই ঘৰত কাম কৰি থাকা, আজি মোৰ লগত আছে তই একে। আজি তোৰ ভাল লাগছি নে কচোন, এইটো কি বস্তু মই চাওঁ। এইটো বৰফৰ টুকুৰা, এইটো খাব পাৰিম। আমিতো খাব পাৰিম, মই উলিয়াই লওঁ এইটো কি সদ মস্ত, কাটলেক দে ভাই, বাপৰে বাপ ইধাৰ, বাপৰে বাপ ইয়াক আজিহে কাটতে পাই, মই অহাৰ কাৰণে অন্যদিনা সি অলং দলং ঘূৰি ফুৰি আকৌ নহয়। কি ধৰছি ঘামহাই, মাই আজি মই এক লৈ অহাৰ কাৰণে এটা কাটলাক, মোৰ কুলকখিনি তিৰি সেইকাৰণে আজি এটা কাটলাক মোক। যদি আজি নাহিল হয় তেনেহ'লে মোৰ একো নহ'ল হয়, এতিয়া ঘৰকে যাব লাগিব কিজানি। ঘৰকে যাওঁ। তই কুলকখিনি চালা, বাপৰে তই অহাৰ কাৰণে আজি মোক এটা কাটলাক, গম পাইছে না। অন্যদিনে মই কত জেগা ঘূৰি ফুৰো একো নহয়, আজি অহাৰ কাৰণে মোক কাটলাক। আজি আকৌ নাচাওঁ আৰু ঘৰকে যাওঁ। তাক কিয় বা কাটলাক আজি, মই অহাৰ কাৰণে কাটবে সেনকে, তাৰ কিবা ভুল হৈছে।